আজি মই আহিলোঁ বালিকুচি সভা চাবলৈ। আজিৰ পৰাই আৰম্ভ হ'ব। আমি দিনৰ ভাগতে আহিছোঁ, কিন্তু মানুহ এতিয়া কম আছে। আৰু এইখন সভা হৈছে দৰং আৰু কামৰূপৰ মাজৰ ঠাইত, অৰ্থাৎ দৰঙৰ বৰ্ডাৰত কামৰূপৰ প্ৰথম। আহক আমি ভিতৰৰ ফালে যাওঁ, ক'ত কি ওলাইছে চাওঁ। আৰু এইবিলাক হ'ল কাপ। ইয়াতে বিভিন্ন ধৰণৰ কাপ আছে, ডিজাইনবিলাক বেলেগ বেলেগ, আৰু প্ৰত্যেক কাপৰে ডিজাইন মানে ডৰ্জনবিলাকৰ দামবিলাক বেছি। আৰু মই সুধিলোঁ, দাদাজনক সুধিলোঁ, এওঁলোক বোলে বৰপেটাৰ পৰা আহিছে। আৰু এইবিলাক কাপৰ দাম ছয়টাত বোলে 100, 150, 200, 300, বহুত দাম মানে চব ডিজাইনবিলাক হিচাপে দামবিলাক। মই এওঁলোকক সুধিলোঁ যে বেপাৰ কেনেকুৱা। তেওঁলোকে কৈছে যে বেপাৰ আপ ডাউন হৈয়ে থাকে, ইয়াৰ কোনো ৰিস্ক নাই। আৰু কিন্তু ৰিস্ক ল'ব পাৰিব লাগিব, তেওঁলোকে এইটো কথাই কৈছে। আৰু মই বহুত জাগাতো শুনিছোঁ যে বিজনেছ কৰিলে ৰিস্ক ল'বই লাগিব। আৰু এইফালে আছে ধুনীয়া ধুনীয়া প্লেট, অৰ্থাৎ ডিছ। মোৰো ভাল লাগিছে, কিন্তু মই আনিব নোৱাৰিলোঁ, মই বেলেগহে লৈছোঁ। কি লৈছোঁ আপোনালোকক কৈ আছোঁ আৰু দেখুৱাইও আছোঁ। আৰু মই আহি দেখিলোঁ এখন মিঠাইৰ দোকান, আৰু ইয়াতে বিভিন্ন ধৰণৰ মিঠাই আছে। আৰু মই তেওঁলোকক সুধিলোঁ যে লাল সেইবিলাক কি। তেওঁলোকে কৈছে জাম, মানে মিঠাইৰ জাম, আৰু অৰিজিনেল জামটো, গছত লগা জামটো নহয়। আৰু এয়া হ'ল বৰফি, এয়া জাম, আৰু বিভিন্ন জিলাপি, এইটো এটা বৰফি, জাম, এইটো য়েল্লো বৰফি। তাৰপিছত আৰু বহুত মানে মিঠাইৰ দোকান আহিছে, আৰু প্ৰত্যেকবাৰে আহে। মই এওঁলোকক সুধিলোঁ যে এইটো নামটো বেলেগ নহয় নেকি। কৈছে নাই, এইটো জামৰ ডিজাইনতে বনাইছে বোলে। আৰু আছে এটা লাড়ু, এইটো বৰফিয়ে হয়। আৰু এইটো হ'ল লাড়ু, এই লাড়ুটো বোলে চুজি আৰু নাৰিকলেৰে বনাইছে। মই তেওঁলোকক বনোৱা দাদাজনক সুধিলোঁ যে এইটো কি লাড়ু। তেওঁ কৈছে প্ৰথমে মিঠাই বুলি কৈছে। মিঠাই মানে মই সুধিলোঁ কি আছে তাৰ ভিতৰত। তেওঁলোকে কৈছে নাৰিকল আৰু চুজি চেনিৰে এনেকৈ তৈয়াৰী কৰা বনোৱা। আৰু তাৰপিছত আহিলোঁ মিঠাই, আৰু দেখি খাওঁ লাগিব। এইটো এটা গোল্লা। একচুৱেলি এইটো হোটেলবিলাকত যেনেকৈ বনায়, এইটো শুকান হয়, ড্ৰাই গোল্লা। কিন্তু এইটো টেষ্টটো বহুত। ইয়াতে বোলে নাৰিকলৰ অকণমান, নাৰিকলৰ ডিজাইনত নাৰিকল দি দিছে, আৰু খাই কিনে খুব মিঠা লাগে। মই খোৱা নহ'ল। আৰু আহি দেখিলোঁ, ছোৱালীবিলাকৰ ফেভাৰেট বস্তুবোৰ মোৰ দেখি ভাল লাগিছে, কিন্তু কাক দিবলৈ কোনো নাই। আৰু দেখি খুব ভাল লাগিল, ইমান ডিজাইনৰ। আৰু কি ওলাই নামবিলাক নাজানো মই, এইবিলাক ঘঁহিও পোৱা নাই, দিও পোৱা নাই। নাজানো, আপোনালোকে চাওক আৰু জানক কি এইবিলাক। তলত কমেণ্ট কৰক, কোনে কি ভাল লাগিছে, কাৰ কি ভাল লাগিছে, কেনেকুৱা গিফ্ট দিলে নিজৰ প্ৰিয়জনী সুখী হ'ব। এইবিলাক এটাই জানো, এইটো নেইল পলিচ। কি নেইল পলিচ নাজানো, এইটো পিংক, হোৱাইট, আৰু মই নাজানো। দাদাজনকো সুধিলোঁ যে তেওঁ কৈছে বহুত নাম কৈছে, কিন্তু মই মনত এটাও নৰল নাম। আৰু আহি দেখিলোঁ মই বহুত ধৰণৰ নেইল পলিচ, আৰু ইয়াতে বিভিন্ন ডিজাইনৰ আছে। এইবিলাক আপোনালোকে চাওক। এইখন এখন বহুত দোকান আহিছে বালিকুচি হ'বলৈ। আপোনালোকেও আহিব আৰু দেখিব, এনজয় কৰিব পাৰিব, ভাল লাগিব। আজিৰ পৰাই আৰম্ভণি হৈছে। মই তেওঁলোকক সুধিলোঁ যে দাম কিমান। ইয়াতে বহুত কম মূল্য, ইয়াতে ফোনবিলাকৰ দাম কম। চব টোটেল যি ল'লেও আপুনি 20 টকাতেই পাব। ইয়াতে যিমান বস্তুবিলাক আছে সকলোবিলাকৰ দাম 20 টকা। এটা ফিক্স ৰেট বুলি কৈছে। মোৰ ল'ব কিন্তু একো নহ'ল। মই আহি দেখিলোঁ কাঁহ পিতলৰ কিবাকিবি, এইবিলাক নামটো নাজানো বাৰু। চামুচ, এইটো শৰাই, এইটো এটা জাপি হয়। আৰু মই ইয়াৰ পৰা এইটো জোক, পিতলৰ জোক। আৰু মই ইয়াৰ পৰা এখন দেখি লোভ লাগিল, কাঁহী, পিতলৰ কাঁহী। দাম দৰাই কিনে ল'লোঁ। আৰু মোক এখন লগাও হৈ আছিল আগৰখন, মানে মোৰ অলপমান পুৰণ হৈছে, সেইকাৰণে ভাবিলোঁ এখন নতুনেই লৈ যাই কিনে দাম দৰ কৰিলোঁ। দাম দৰ কৰাত তেওঁলোকে ক'লে 1000 টকা লাগিব বোলে। আৰু মোৰখনত লৈছে 675 গ্ৰাম নেকি। মই লৈ আহিলোঁ, আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি লৈ ল'লোঁ। বাই বাই।